হেল্ল' নমস্কাৰ, মোৰ এটা অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে গম পায় বৰ্তমান মই মানালী আহি পাইছোঁ। মই লাষ্ট ব্লগটোত কৈছিলোঁ যে মই মানালী আহি পাইছোঁ। চ' এতিয়া সময় হৈছে 10:30 বজাত আৰু মই ওলাম এতিয়া অলপ সময় পিছত ইয়াত লাঞ্চ কৰি কিনে এটা টেক্সি আহিব, মানে ওচৰৰ পাজতে মোক ক'ৰবাত লৈ যাবহি। চ' এইটো হ'ল মোৰ বাহিৰৰ ভিউ, হোটেলৰ ৰুমৰ পৰা কি চাণ্ডাৰ ভিউ আহি আছে চাব পাৰে আপোনালোকে। মই ড্ৰোন শ্বটত দেখাই আছোঁ ইয়াৰ ভিউটো। মই নৰ্মেলি উইণ্টাৰতে ট্ৰেভেল কৰোঁ মানালীত। যেতিয়া মই পূৰা যেতিয়া পূৰা মানে স্ন' হয় যেতিয়া হৈ থাকে মই তেতিয়া মানালী মই নৰ্মেলি ট্ৰেভেল কৰি আছিলোঁ গত বছৰে এটি। ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে মই এপ্ৰিল মাহত ভিজিট কৰিছোঁ। মানে স্ন' চাই ইয়াত মই পকি গৈছোঁ, চব একে প্লেচ যেন লাগে। সেইকাৰণে ডিচিশ্যন লৈছিলোঁ কি মতলব এইবাৰ উইদাউট স্ন'ত মানে আহিম আৰু তেনেকুৱা স্ন'ৰ অকেজনত নাহোঁ মানালী, তেনেকৈ ভাবি কিনে আহিলোঁ। আৰু এইবাৰ যিহেতু মাৰ লগত আহিছোঁ অলপ কমফৰ্ট জ'ন বিচাৰি আছোঁ। মানে মোৰ 2 দিনৰ যদিও মোৰ বুকিং আছিল, মই 2 দিনৰ ষ্টে আছে মানালীত হোটেল, কিন্তু মই 4 দিনৰ বুক কৰিব লগাত পৰিছে। কিয়নো ৰাতিপুৱা 6টা বজাততো হোটেল নিদিয়ে, 12টালৈকে ৱেইট কৰিব লাগে, সেইদিনা এক্সট্ৰা বুক কৰিলোঁ। আৰু যিদিনা আমি ওলাই যাম 7:30 বজাত বাছ আছে, চ' সেইদিনাৰ মোৰ এক্সট্ৰা আৰু বুক কৰিব লগাত পৰিল। যিহেতু 10টা মানতে চেক আউট থাকে, চ' মই এক্সট্ৰা সেইদিনা আৰু বুক কৰিলোঁ। চ' অভাৰঅল অলপ মানে কমফৰ্ট জ'ন বিচাৰি আছোঁ। নিজে হ'লেতো মেকআপ কৰি যায়, কিন্তু মাৰ লগত যিহেতু আহিছোঁ মা নোৱাৰিব ন। মোৰ পিছফালে চাব পাৰে এটা কি ধুনীয়া আল্টিমেট ভিউ ভাই, আল্টিমেট মানালী হয় ভাই, এইটো মানালী। ইয়াতকৈ ধুনীয়া প্লেচ ভাই আপুনি কাশ্মীৰৰ বাহিৰে ক'তো নাপায়। এই ভিলাটো যে দেখিছে, গোটেই ভিলাটো আমাৰ গোটেই ভিলাটোত আমি আছোঁ। ইমেজিন কৰক, এইটো হ'ল তেওঁলোকৰে হোটেল। ইয়াত বহুত গেষ্ট থাকিব পাৰি, বহুত বেলেগ ৰুম আছে, কিন্তু এইটো ভিলা তেওঁলোকে স্পেচিয়েলি আমাক দিছে। গোটেই ভিলাটো আমাৰ 2 দিনৰ কাৰণে। চ' ফাইনেলি আহি গ'ল আমাৰ চিকেন আছে, ডাল আছে, পনীৰ আছে, ৰুটি আৰু এইফালে চালাড আছে। তাৰপিছত আৰু ৰাইচটো ৰৈ গৈছে, ৰাইচটো দি আছে এতিয়া, আৰু লগত মিঠাইও দিব, মিঠাইটো আনি আছে। চ' লাঞ্চটো কৰি লওঁ জল্দি, তাৰপিছত টেক্সি আহিব, টেক্সিত উঠি আমি যাই আছোঁ এতিয়া। চ' লোকেল টেক্সি এটা লৈ ওলাইছোঁ আমি, মা আৰু মই। মা বহি আছে পিছত, মা আৰু মই আমি ওলাই আছোঁ এতিয়া লোকেল প্লেচ ঘূৰাৰ কাৰণে। টেক্সি এটা বন্দবস্ত কৰিছোঁ 2 দিনৰ কাৰণে, আজি আৰু অহাকালিৰ কাৰণে। মইতো ফুৰিছোঁৱে অলৰেডি, বহুতবাৰ ফুৰিছোঁ, মই মাক ফুৰাম ক'ব লাগিলে। তো আজিতো লোকেল প্লেচেই ঘূৰিম, ওচৰে পাঁজৰে যিবিলাক প্লেচ আছে, যি আছে আৰু ওচৰে পাঁজৰে। কালি অলপ দূৰৰ ফালে যাম, অটল টাৰ্মিনেলৰ ফালে বা চলাং ভেলীৰ ফালে। আজি জাষ্ট লোকেল প্লেচত কি আছে মাক দেখাই দিওঁ। তো এতিয়া আমি যাই আছোঁ প্ৰথমতে মাল ৰোডৰ পৰা যাম হিডিম্বা দেৱী টেম্পল, যিটো মই আহিছিলোঁ প্ৰথমবাৰ 2000 চনত আহিছিলোঁ। আহি কিনে মই মানে ছাৰপ্ৰাইজ হৈ গৈছিলোঁ, তাত এনেকুৱা মই বৰফ দেখিছিলোঁ। মানে মোটামুটি 14 ফুট 15 ফুট ওপৰৰ এনেকুৱা মই বৰফ দেখিছিলোঁ এইবাৰ আহি কিনে। চ' ইয়াত লিখা আছে চাওক, চলাং ভেলী 18 কিলোমিটাৰ, ৰহটাং 56 আৰু লাডাখো যাব পাৰে 478। মই এটা বস্তু দেখি এবাৰ ছাৰপ্ৰাইজ হৈ আছোঁ ভাই, ভিৰ একেবাৰে নাই মানালীত, কিয় নাজানো ভাই, একেবাৰে ভিৰ নাই। এই যিটো পূৰা ফুল ছিজন হয় মানালীৰ, কিন্তু ভিৰ নাই ভাই, টুৰিষ্ট নাই তেনেকুৱা, পূৰা খালীয়ে হৈ আছে গোটেই মানালী। তো ফাইনেলি আহি পালোঁ এইটো মানালীৰ হাৰ্ট অফ
মাল ৰোড, যিটো মই অলপ পিছত ঘূৰি কিনে দেখাম আপোনালোকক। এইটো চাব পাৰে, এইটো হ'ল মাল ৰোড, মানালীৰ হাৰ্ট থ্ৰব। আপোনালোকে এইফালে ছাইড হৈ যাব পাৰে ডাইৰেক্ট হিডম্বা দেৱী টেম্পল। তো প্ৰব্লেমটো কি হ'ল, গাড়ীখন অলপ ৰাখি মানে অলপ ওপৰত উঠি যাব লাগে। চ' কথাটো কি হ'ল, মা মানে অলপ পাহাৰত উঠিব নোৱাৰে, ভৰি বিষায়। চ' এতিয়া কি কৰিম, মাক মই অলপ গাড়ীতে বহাই ৰাখিম, বহাই ৰাখি কিনে মই নিজে মন্দিৰটো অলপ চাই আহিম, মানে দেখাম আৰু আপোনালোকক। মা মানে নোৱাৰে, উপায় নাই আৰু গাড়ীত বহাই থৈ দিব লাগিব। তো মাক গাড়ীত বহাই থৈ মই খোজকাঢ়ি আহি আছোঁ এতিয়া, কাৰণ মই যিহেতু আহিছোঁ যাবই লাগিব, সেনেকৈতো নগ'লে নহ'ব, অটো নগ'লে নহ'ব। তো মাক বহাই থৈ আহিছোঁ। তো চিৰিবিলাক আছিল এনেকুৱা ধৰণৰ, চব মা সেইকাৰণে উঠিব নোৱাৰিলে। অলপ উঠিব লাগে। মই অলৰেডি কৈছোঁ, যেতিয়া লাষ্ট টাইম ইয়াত আহিছিলোঁ এনেকুৱা স্ন' দেখিছিলোঁ, মানে মই লাইফত সেনেকুৱা স্ন' ক'তোই দেখা নাছিলোঁ আজিলৈকে। চ' এইটোৱে হ'ল ফেমাছ হিড়িম্বা দেৱী টেম্পল। ভাল লাগিছে, চাৰ্জ ফুলিছে অলপ। ইয়াত কিছু কিছু ক্ৰাউড আছে, নহ'লেতো মই টুৰিষ্ট দেখাই নাছিলোঁ তেনেকুৱা। ইয়াতে আছে কিছু সংখ্যক টুৰিষ্ট। মই মন্দিৰটোৰ ভিতৰত যাব নোৱাৰিম, যিহেতু দেউতা ঢুকাব 1 বছৰ হোৱা নাই। তেনেকুৱা একো নাই, প্ৰতিমা চতিমা একো নাই, এটা মূৰ্তিৰ নিচিনা আছে। যিহেতু মই আগতে আহিছিলোঁ গম পাওঁ মই, চ' সেইটোকে পূজা কৰে। আচ্ছা খাচা লাইন আছে ইয়াত দৰ্শন কৰিবলৈ। এনেকুৱা লাগি আছে আৰু গাড়ীৰ পইচাবিলাক মই এনেই ভৰিছোঁ। মায়ে যদি উঠিব নোৱাৰে বা এইবিলাকত যদি আহিব নোৱাৰে, তেন্তে ভাই মই অহা নাহাইতো কোনো মিনিঙে নাই। মই এনেই এইবিলাকত আহিছোঁহে, কোনো লজিক নাই মই পইচা ভৰি এনেকৈ অহাটো। মই নৰ্মেলি মাৰ কাৰণে বুক কৰিছিলোঁ গাড়ী চাড়ী গোটেই। এইটো হ'ল এটা ফেমাছ মনেষ্ট্ৰী, যিটো মাল ৰোডৰ সন্মুখতে আছে একেলগতে। নৰ্মেলি টুৰিষ্টবিলাক ইয়াত আহে এইটো মনেষ্ট্ৰীত। হালাকি এনেকুৱাতো ছিকিমততো বহুত আছে, ইয়াতকৈ ডাঙৰ ডাঙৰ ভয়ংকৰ ভয়ংকৰ মনেষ্ট্ৰী আছে, কিন্তু ইয়াত যিহেতু মনেষ্ট্ৰী চনেষ্ট্ৰী তেনেকুৱা নাই ওচৰে পাঁজৰে, এইটোৱে আছে, সেইকাৰণে টুৰিষ্টবিলাক ইয়াত আহে আৰু। মা খোজে কাঢ়িব পৰা নাই, বহুত ডাঙৰ নহয়, সৰু মনেষ্ট্ৰী, কিন্তু মনেষ্ট্ৰীত আহি কিবা এটা ভাল লাগে, যিয়ে কওক। তো এইবিলাক বহুতে কি কৰে, এইবিলাক যে মন্ত্ৰবিলাক যে আছে, বহুতে এনেকৈ হাতত ধৰি ঘূৰাই, কিন্তু এটা হাতত ধৰি নুঘূৰাই, এইটো তলত যে এইটো আছে, এইটোত ধৰি এনেকৈ ঘূৰাই, এনেকৈ ধৰি এনেকৈ 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 নুঘূৰাই, এতে নহয়, এতে ধৰে, ইয়াতে ধৰে, এতে এনেকৈ। চ' এইটো হ'ল মানালীৰ মেইন মাৰ্কেট, যিটোক মাল ৰোড বুলি কোৱা হয়। মাল ৰোড বুলি কোৱা হয়। গোটেই ভিৰ ভাৰ আপোনালোকে ইয়াতে পায়। সমস্ত মানালীত অহা মানুহবিলাকে ইয়াতে ভিৰ ভাৰ কৰি বহি থাকে। অভাৰঅল মানালীৰ এইটো হ'ল হাৰ্ট থ্ৰব। ইয়াত খোৱা লোৱাৰ পৰা, কানি কাপোৰৰ পৰা, অল এভৰিথিং গোটেই পাই যাব ইয়াতে। ইয়াত মেইন উদ্দেশ্যটো হ'ল ইয়াত ঘূৰি ফুৰাৰ, ফিছ পকৰা লোৱাৰ। মই ইয়াৰে ফিছ পকৰাটো বহুত ভাল পাওঁ। মই চাওঁ ইয়াত ফিছ পকৰাটো পাওঁ নে নাপাওঁ আজি। চ' আপোনালোকে দেখিবলৈ পাইছে ইয়াত আচ্ছা খাচা ৰাছ আছে, মানে ভিৰ আছে ইয়াত যথেষ্ট সংখ্যক। ইয়াত নৰ্মেলি ভিৰ থাকেই ভাই। মোৰ মানালীৰ সকলোতকৈ বেষ্ট চিনটো হ'ল এনেকৈ নাজাৰা চাই চাই এনেকুৱা ফিছ পকৰা খোৱাটো ভাই। ইয়াৰে যিটো ফিছ পকৰা ভাই, যিটো টেষ্ট ন ইয়াৰ, আল্টিমেট A1, বুজাও নোৱাৰোঁ। আৰু ফিছ পকৰাটোত যিটো টেষ্ট, মজাই বেলেগ ভাই। এনেকুৱা নজাৰা চাই চাই যেতিয়া আপুনি মনৰ পচন্দৰ বস্তু খাব ন, কেনেকুৱা লাগিব জাষ্ট ইমেজিন কৰক।